Hey guys, কি খবৰ? মই জানটো আৰু আপোনালোকে চাই আছে জানটো আছা। মই আজি আপোনালোকৰ মাজলৈ আকৌ কেইটামান নতুন নতুন ফেক্ট লৈ আনিলো। তেনেহলে বেছি পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। লেটস গো। নম্বৰ 5, নিশা আকাশৰ মজা আপোনালোকে নিশ্চয় লয়। ৰাতি আকাশখন চহৰ অঞ্চলত দেখিবলৈ এনেকুৱা হয় আৰু গাঁও অঞ্চলত দেখিবলৈ এনে ধৰণৰ। কিন্তু আপোনালোকে জানেনে অৰিজিনেল আকাশখন দেখিবলৈ কেনেকুৱা? ঠিক এই ধৰণৰ হয়। গাঁও আৰু চহৰ অঞ্চলত পলিউশ্যনৰ বাবেহে এনেকুৱা আকাশখন দেখিবলৈ পোৱা যায়। নম্বৰ 4, ধৰি লওক আপোনালোকে এটা তৰমুজ বজাৰৰ পৰা কিনি আনিলে। কিন্তু আপোনালোকে জানেনে তৰমুজ এটা বজাৰৰ পৰা কিনি আনোতে আপোনালোকে বেছিভাগ পানীহে কিনি আনে। কাৰণ এটা তৰমুজত 92% পানী থাকে। নম্বৰ 3, আপোনালোকে জেঠী বেৰত বগোৱা নিশ্চয় দেখিছে। জেঠী এজনীয়ে বেৰত বগাই উঠি যাব পাৰে। কিন্তু তাৰ কাৰণ কি আপোনালোকে জানেনে? জেঠী এজনীয়ে ছালত ওলোটাকৈ বগোৱা কাৰণ হ'ল জেঠী এজনীৰ হাতত অসংখ্য চুলি থাকে। সেই চুলিবোৰ জুম কৰি চালে এনেধৰণৰ দেখিবলৈ পোৱা যায়। আৰু বেছিকৈ যদি জুম কৰি চোৱা হয় এনেকুৱা দেখিবলৈ পোৱা যায়। কি আচৰিত নহয়নে বন্ধুসকল? নম্বৰ 2, আপোনালোকে সকলোৱে কেংগাৰু দেখিছে। নিশ্চয় কিছুমান ভিডিঅ'ত দেখিছে। কিন্তু আপোনালোকে জানেনে পোৱালি অৱস্থাত কেংগাৰুটো কেনেকুৱা হয়? পোৱালি অৱস্থাত মানে জন্মৰ সময়ত কেংগাৰু পোৱালিটো এনেকুৱা দেখিবলৈ পোৱা যায়। কি আচৰিত ফেক্ট, একদম গুলি। আপোনালোকৰ যদি ভিডিঅ'টো চাই ইমানতে ভাল লাগিছে, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে থকা ঘণ্টি বটনটো দবাবলৈ একেবাৰে নাপাহৰিব। নম্বৰ 1, আপোনালোকে আৰ্মিৰ ফুল ফৰ্ম জানেনে? আপুনি যদি আৰ্মিৰ ফুল ফৰ্ম জানে তেনেহ'লে ভাল কথা। আৰু যিসকলে নাজানে সেইসকলক কৈ দিছোঁ। ARMY আৰ্মিৰ ফুল ফৰ্ম হ'ল এ আখৰটো হ'ল এলাৰ্ট, আৰ আখৰটোৱে বুজায় ৰেগুলাৰ, আৰু এম আখৰটোৱে বুজায় মবিলিটি, আৰু ৱাইটোৱে হৈছে য়ং। বন্ধুসকল, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক কুৱেশ্যন এটা কৰিবলৈ লৈছোঁ। এনেকুৱা কি বস্তু আছে যে যিটো বস্তু কাটিলে দীঘল হৈ গৈ থাকে? আপোনালোকে যিমানে কাটি থাকিব আৰু সিমানেই দীঘল হৈ গৈ থাকিব। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ ফেচবুকৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে চাব পাৰে। কিন্তু ইয়াতে ভাবকচোন আপোনালোকে উত্তৰটো দিব পাৰে নেকি? যদি উত্তৰটো দিব পাৰে কমেণ্টত নিশ্চয় জনাব। আজিলৈ টাটা, বাই বাই, জয় আই অসম।